পৰ্যবেক্ষণ কৰিলে কেনেকুৱা ধৰণৰ পদক্ষেপ মই আজিৰ পৰা 4 মাহ মানৰ আগতে আহিছিলোঁ আমাৰ গোসাইগাঁও সমষ্টিত আজিও আহিলোঁ তামাৰহাট অঞ্চলত কেইবাটাও কাম কৰিম বুলি মই যোৱাবাৰো প্ৰতিশ্ৰুতি দি গৈছিলোঁ আজিও মই এই কামটো কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দি গৈছোঁ পৰ্যায়ক্ৰমে বাট সোনকালে অতি সোনকালে গোটেইকেইটা কাম কৰি দিম যিহেতু ইয়াতে গৰাখহনীয়াৰ প্ৰকোপ বহুত বেছি আৰু মানুহৰ ঘৰো একেবাৰে নদীখনৰ গৌৰাং নদীখনৰ লগতে মানুহৰ যথেষ্ট ক্ষতিসাধন হৈ আছে মই আগতেও তামাৰহাটলৈকে আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ আজি আহিলোঁ কিন্তু কামখিনি বহুত 1100 মিটাৰ আমাৰ ইয়াতে আমাৰ জিঅ' বেগ আৰু পাৰ্কুপাইনৰ প্ৰটেকশ্যন কৰিব লাগিব প্ৰায় 7 কোটি মান টকাৰ বাজেট সেইখিনি নিশ্চয়কৈ কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ইয়াত ৰাইজৰ এটা দাবী আছিল যে ইয়াত এখন দলং হ'ব লাগে আৰু নিৰ্বাচনৰ প্ৰস্তুতি লৈছিল মই PWD ডিপাৰ্টমেণ্ট নাচাওঁ কিন্তু আপোনালোকে যিহেতু কৈছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম স্যাৰ এটা কথা আজি দিনত মানে কংগ্ৰেছে চৰে যাব আৰু বিজেপি হৃদয়টো আছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সেইটোৱে আৰু হৃদয়ে আছেই ইলেকশ্যনত আপোনালোকে দেখি আছে যোৱা 7.5 বছৰত অসমত যিমান ইলেকশ্যন হৈছে প্ৰত্যেকটো ইলেকশ্যনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছোঁ প্ৰত্যেকটো ইলেকশ্যনতে বিধানসভাৰ ইলেকশ্যন লোকসভাৰ ইলেকশ্যন আৰু যদি ক'ৰবাত বাই ইলেকশ্যন হৈছে আৰু যদি ক'ৰবাত কাউন্সিলৰ ইলেকশ্যন হৈছে প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ পঞ্চায়তৰ ইলেকশ্যন হৈছে প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ আৰু অনাগত সময়ত অন্ততঃ 10-15 বছৰ আৰু কোনো বেলেগ পাৰ্টি জিকিব নোৱাৰে আমিয়ে জিকিম আমাৰ মিত্ৰজোঁট জিকিম কাৰণ আমি ৰাইজৰ কাম কৰিছোঁ মিছা প্ৰতিশ্ৰুতি দিয়া নাই যি প্ৰতিশ্ৰুতি দিছিলোঁ আপোনালোকে যদি অলপ যদি মনত পেলাই যোৱা নিৰ্বাচনৰ কথাই যদি মনত পেলাই আপোনালোকে অলপ চাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল মাইক্ৰ' ফাইনেন্সৰ পৰা মহিলাসকলক মুক্তি দিম সহায় কৰিম যোনে লোন মাৰিব পৰা নাই সেইটো কৰিলোঁ কৈছিল যে 1 লাখ চাকৰি দিম 1,85,000 চাকৰি দিলোঁ অৰুণোদয় আমি কৈছিলোঁ যে অৰুণোদয় টকা বঢ়াম 850 দি আৰম্ভ কৰিছিলোঁ 1400 টকা হৈ গ'ল অৰুণোদয়ৰ সংখ্যা বঢ়াম য'ত কি প্ৰথমে আছিলে 18 লাখ এতিয়া হৈ গ'ল প্ৰায় 25 লাখ 26 লাখ গতিকে এটা প্ৰতিশ্ৰুতিওতো আমি পালন নকৰাকৈ থকা নাই ৰাস্তা পথৰ অৱস্থা এতিয়া মই কোকৰাঝাৰৰ পৰা তামাৰহাটলৈকে আছোঁ ক'তোতো অলপো বেয়া জেগা নাই মই আনকি গাঁৱৰ ভিতৰে আহিছোঁ ক'তোতো এটা বেয়া ৰাস্তা নাই গতিকে আমি প্ৰতিশ্ৰুতি দিয়া মৰ্মে কাম কৰি আছোঁ ৰাইজে আমাক সহায় কৰিব তাৰ উপৰিও আমি কি কৰিছোঁ আমাৰ চৰকাৰখনে কি কৰিছোঁ অসমীয়াৰ কাৰণে ভাৰতীয়ৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে আমি অতি দৃঢ় পদক্ষেপ লৈছোঁ আৰু তাৰ কাৰণেই আমাক খিলঞ্জীয়া মানুহখিনিয়ে ভাৰতীয় মানুহখিনিয়ে অসমীয়া মানুহখিনিয়ে সদায় মৰম কৰিব হৃদয়ত ৰাখিব বহুত ক্ষতি হৈছে ইয়াতকৈ বেছি ক্ষতি হৈছে বাগডোগৰা অঞ্চলত যি আপুনি মই চাইছিলোঁ মই ক'লো না সেইটোতো ক'লো মই ক'লো দেখোন ক'লো যে 4 মাহ মানৰ আগতে আহিছিলোঁ সেই গোটেইখিনিয়ে কাম মই পৰ্যায়ক্ৰমে কৰিম বুলি প্ৰথমতে কৈছোঁ লাভ নাই ভূপেন বৰা ডাঙৰীয়া যিমানকে কৈ লাভ নাই তেখেতে নিজে এবাৰ জিকক বহুদিন বিধানসভালৈ আহিব পৰা নাই একেৰাহে কেইবাবাৰো হাৰিছে তেখেতক মই অনুৰোধ কৰিছোঁ যেনে তেনে নিজে কিবাকে ইলেকশ্যনত জিকি আহক আমাক ঘৰুৱাৰ কথা চিন্তা কৰিব নালাগে নিজে জিকাৰ কথা নিজে MLA হোৱাৰ কথা চিন্তা কৰক আমাক তেখেতে বিজেপি ঘৰুৱাব নোৱাৰে বা বিজেপিৰ মিত্ৰ শক্তি ঘৰুৱাব নোৱাৰে सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंनो थांगासिनो बायगिरि बिथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन बेनि अनगायैबो सोरबाफोर गोसो दंब्ला 500 रां होनानै गोसो बादि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च श'रुमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारफोरबो लाबोफादों 5 लिटार पेट्रल फ्री गंनै हेलमेट फ्री
केस होनानै बाइक बायगिरिफोरनो 2000 रां केशबेक मोनफिननो हागोन आरो मेगालन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्री वाशिं होनाय जागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय जानबुं नम्बरनि गेजेरजों खौरां लानो हागोन 600-381-719-1 910-154-7892 आरो 910-159-8021